ভাৰতৰ ভূ-প্ৰাকৃতিক বিভাগৰ অন্যতম বিভাগ হ'ল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই ভিডিঅ'টোৰ জৰিয়তে আমি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ গঠন, অৱস্থিতি, বিভাজন আৰু বৈশিষ্ট্য সম্পৰ্কে অৱগত হ'ব পাৰিম। এই সমভূমি অঞ্চল উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। এই সমভূমিক হিন্দু, গংগা, ব্ৰহ্মপুত্ৰ সমভূমি নামে জনা যায়, কিয়নো এই সমভূমি এই তিনিখন প্ৰধান নৈ আৰু ইয়াৰ উপনৈসমূহে গঠন কৰিছে। এই অঞ্চল পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় 2400 কিলোমিটাৰ বিস্তৃত। এই অঞ্চল বহলে প্ৰায় 240 পৰা 320 কিলোমিটাৰ। এই অঞ্চলৰ পৰিমাণ প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ। এই সমভূমি অঞ্চলক 5টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হ'ল পশ্চিম সমভূমি। ই হ'ল ৰাজস্থানৰ সমভূমি অঞ্চল আৰু এই অঞ্চল হ'ল থৰ মৰুভূমি অঞ্চল। এই হালধীয়া অংশটো এইটো হ'ল থৰ মৰুভূমি অঞ্চল। ৰাজস্থানৰ সম্পূৰ্ণ ৰাজ্যখন থৰ মৰুভূমি বা সমভূমি নহয়, এই অকল হালধীয়া অংশটোহে সমভূমি অঞ্চল। বাকী এইডোখৰ আৰাৱলী পৰ্বত শ্ৰেণী, এই অংশটো হ'ল অৱবাহিকা অঞ্চল আৰু এই অংশটো হ'ল মালভূমি অঞ্চল। এই অঞ্চলৰ দৈৰ্ঘ্য 650 কিলোমিটাৰ। ই বহলে প্ৰায় 300 কিলোমিটাৰ। থৰ মৰুভূমি পৃথিৱীৰ বৃহৎ মৰুভূমিৰ ভিতৰত 17 নম্বৰ স্থানত আছে আৰু ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 5% আগুৰি আছে। দ্বিতীয়তে পঞ্জাৱ হাৰিয়ানা সমভূমি। এই অংশটো পঞ্জাৱ হাৰিয়ানা সমভূমি। এইখন পঞ্জাৱ আৰু এইখন হ'ল হাৰিয়ানা। এই সমভূমি সিন্ধু নদীৰ উপনৈ শতদ্ৰু, বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ জমা হৈ গঠন হৈছে। এই সমভূমি দক্ষিণলৈ ঢাল খোৱা। ইয়াৰ মাটি অতি সাৰুৱা, সেয়েহে ইয়াত যথেষ্ট কৃষি শস্য উৎপাদন হয়। পঞ্জাৱক ভাৰতৰ শস্যৰ ভঁৰাল হিচাপে গণ্য কৰা হয় আৰু হাৰিয়ানাই ভাৰতৰ ৰপ্তানিযোগ্য বাসমতি চাউলৰ 60% যোগান ধৰে। এই সমভূমি অঞ্চলে 1.75 বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। তৃতীয়তে গংগা সমভূমি। এইটো অংশ গংগা সমভূমি। গংগা নদী আৰু ইয়াৰ উপনৈসমূহে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি বোকা জমা কৰি এই সমভূমি গঠন কৰিছে। এই সমভূমিৰ অন্তৰ্গত ৰাজ্যসমূহ হ'ল উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডৰ কিছু অংশ আৰু পশ্চিম বংগৰ এটা অংশ। উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডৰ এইটো অংশ আৰু পশ্চিম বংগৰ এই অংশটো। এই সমভূমিৰ পৰিমাণ হ'ল 3,57,000 বৰ্গ কিলোমিটাৰ। এই সমভূমিও সাৰুৱা আৰু কৃষি ক্ষেত্ৰত আগবঢ়া। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশতে ঘেঁহু উৎপাদন সৰ্বাধিক। দ্বিতীয়তে পশ্চিম বংগত সৰ্বাধিক ধান উৎপাদন হয়। চতুৰ্থতে উত্তৰ বংগ সমভূমি। এইটো অংশ পশ্চিম বংগৰ, যিটো গংগা নদীৰ উত্তৰ অংশটো উত্তৰ বংগ সমভূমি।
এই সমভূমি উত্তৰে হিমালয়ৰ পাদদেশ তৰাই অঞ্চলৰ পৰা দক্ষিণে গংগা নদীলৈকে বিস্তৃত। এইটো তৰাই অঞ্চল আৰু ইয়াৰ পৰাই গংগা নদীলৈকে এইটো হ'ল উত্তৰবংগ সমভূমি। এই সমভূমি মহানদীয়ে কঢ়িয়াই অনা পলসুৱা মাটিয়ে গঠন কৰিছে। এইখন মহানদী আৰু এই মহানদীয়ে কঢ়িয়াই অনা পলসুৱা মাটিয়ে এই সমভূমি অঞ্চলটো গঠন কৰিছে। পঞ্চমতে ব্ৰহ্মপুত্ৰ সমভূমি। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ 90খন উপনৈয়ে এই অঞ্চলটো গঠন কৰিছে। ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিত থকা চেমায়ুংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে 57খন আৰু দক্ষিণ পাৰে 33খন উপনৈ আছে। এইখন ব্ৰহ্মপুত্ৰ, ইয়াৰ উত্তৰ পাৰে 57খন আৰু এই দক্ষিণ পাৰে 33খন উপনৈ আছে। এই সমভূমি গড়ে প্ৰায় 80 কিলোমিটাৰ বহল। এই সমভূমি উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিমলৈ ক্ৰমে ঢাল খোৱা। এই অঞ্চলৰ মাটিও পলসুৱা আৰু সেইবাবে ইয়াৰ জনবসতিও ঘন আৰু কৃষিশস্য উৎপাদনো বেছি। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমত সৰ্বাধিক চাহ উৎপাদন হয়।